আজি দিনটো এটা সৰু কাহিনী ক'ম। ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি গা পা ধুই ভাত পানী খালোঁ। মানুহজনীয়ে বনাই দিলে ভাত পানী খাই ডিউটি গ'লোঁ। ডিউটিৰ পৰা আহিলোঁ, তো ডিউটিৰ পৰা আহি আকৌ কিবা কিবি এমুঠি খালোঁ। খাই বোলো অকণমান জিৰাই লওঁ। তাৰপাছততো জিৰাব গৈছোঁ, মানুহজনীৰ কথা কৈছোঁ মানে। তো মোচনটো মানে অলপ বেলেগ ধৰণৰ, মানে মুখখন অকণমান মানে বেকিং পাউডাৰত পিঠা বনাই যে, মানে অলপ ফুলি আছে মানে। বোলো কি হ'ল, ভবা নাই কথাটো, মানে কিয় এনেকুৱা হৈ আছে। মানে খাটাং খেটিং কথা, মানে একদম খিংখিঙীয়া, মানে একো ক'বই নোৱাৰি মানে। একদম কিবা এটা ক'লেই মানে একদম কাৰেণ্টৰ মানে একদম বিজুলী মাৰা দি মাৰে মানে। তাৰপিছতে বোলো কি হ'ল, মইতো ভবা নাই ইমান পৰিৱৰ্তন কেনেকৈ। তাৰপাছত ভাতকেইটা খাই অকণমান মানে জিৰাব গৈছোঁ। তাৰপিছত এই সম্পৰ্কীয় ভনীয়েকজনীয়ে ফোন মাৰিছে। ফোন মৰাৰ পিছত মানে তেতিয়া গম পাইছোঁ যে তেওঁক মানে উইচ কৰিছে, মানে সিহঁতে থেংক ইউ বুলি কৈছে। মই বোলো কিহত থেংক ইউ। তাৰপিছতে লাউড আছিলে, লাউড দি দিলে লগতে। তাৰপিছতে ভনীয়েকে সুধিছে কি হ'ল বেনু, আপুনি বোলে গম নাপায় নেকি আজি বোলে এই আপোনাৰ মানুহজনী দেখোন বোলে জন্মদিন। মই বোলো সৰ্বনাশ, জন্মদিন। এতিয়াও মানে মুখখন মানে এনেকুৱা হৈ আছে। চাউণ্ড শুনিছে। আজি ভগৱানেহে জানে দেই। আপোনালোকে আশীৰ্বাদ কৰিব। ভিডিঅ'টোৰ জৰিয়তে ময়ো জন্মদিনৰ শুভেচ্ছা জনাইছোঁ তাইক।